গাইজ আপোনালোকক অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। আপোনালোকে হয়তো গম পাইছে আজি ৰতন টাটা তেখেতৰ দেহাৱসান ঘটিছে আৰু বহুত দুখ লাগিছে, কাৰণ তেখেত এজন অকল উদ্যোগিকপতিয়ে নহয়, তেখেত এজন সমাজ সেৱক আছিল। অসমৰ কাৰণে বহুত ভাল ভাল কাম কৰিছে। আপোনালোকে হয়তো গম পাইছে অসমত মাজতে কেঞ্চাৰ মেডিকেল এখন বনাই থৈ গৈছে আৰু তাতে আমাৰ অসমৰ CM আমাৰ মুখ্যমন্ত্ৰী মামাই তেখেতক অসম ভৈৰৱী বঁটা দিছিলে, ভৈৰৱ বঁটা দিছিলে, আপোনালোকে গম পাইছে। আৰু বহুত দুখ লাগিছে তেখেতৰ আজি দেহাৱসান ঘটি, মোৰো বহুত দুখ লাগিছে। তেখেতৰ যি সমাজ সেৱক, যি তেখেতৰ উদ্যোগপতি বুলিয়েই নহয়, তেওঁ উদ্যোগপতি বুলি নিজকে গৌৰৱ ফিল নকৰে। তেখেতে সমাজ সেৱকৰ বাবে বহুত ধুনীয়া ধুনীয়া কাম কৰি গৈছে, যাৰ ফলত আৰু আপোনালোকে দেখিছে গাড়ী চাড়ী সকলো বন্ধ কৰি দিয়া হৈছে, মানে কাকো যাবলৈ দিয়া হোৱা নাই বাটত। আৰু তেখেতৰ মৃতদেহ ওলাই আহিব এতিয়া অলপ পাছতেই এই ব্ৰিজ কেন্দ্ৰীয় হস্পিটেলত, আপোনালোকে দেখিছে। আৰু এয়া চাওক তেখেতৰ আৰু অলপ পাছতেই তেখেতৰ মৃতদেহ ওলাই আহিব, আপোনালোকে গম পাইছেই আৰু চাই থাকক। অসমৰ লগত এটা সুসম্পৰ্ক গঢ়ি তুলিছিল। আৰু এতিয়া আমাৰ ইয়াতে এটা ডাঙৰ মৰিগাঁও নে ক'ত হয় ইণ্ডাষ্ট্ৰি এটা বনাব ৰতন টাটাৰ টিমে বনাব। এইটো প্ৰায় 30,000মান ছাত্ৰ ছাত্ৰী ল'ৰা ছোৱালী তাত কৰ্মনিয়োজিত হ'ব। আপোনালোকে হয়তো গম পাইছে, কাৰণ বেছিদিন হোৱা নাই কথাষাৰ ঘোষণা কৰিছে। আৰু আশা কৰোঁ যাতে এনেকুৱা ইণ্ডাষ্ট্ৰি যাতে আৰু ডেভেলপ হয়। আৰু বহুত দুখ লাগিছে, কাৰণ নিজকে মানে কি ক'ম মানে of the state of Assam. It is a day that raises Assam to a higher level in terms of health care and treatment of cancer that has not been experienced by the other states in the country. It really is a day that গোটেই বিশ্বতেই তেখেতৰ নাম উজ্বলি আছে। আপোনালোকে হয়তো গম পাইছে, কাৰণ আমাৰ ভাৰতৰ বুলিয়েই নহয়, তেখেতৰ গোটেই বিশ্ববাসীয়ে জানে যে ৰতন টাটাৰ নামটো গোটেই বিশ্ববাসীয়ে জানে। আৰু সমাজ সেৱকৰ বাবে গোটেই বিশ্বতে বহুত বিভিন্ন ধৰণৰ বঁটা তেখেতে মানে সংগ্ৰহ কৰিছে। সংগ্ৰহ মানে কি, তেখেতে পাইছে। কি ক'ম, আপোনালোকে ভিডিঅ'টো পাইছে, ভিডিঅ'টো দেখিছেই, আৰু মই বিশেষ ক'বলৈ নাযাওঁ। আজিৰ ভিডিঅ'টো কেনেকুৱা পালে, ভাল লাগিল যদি ছাবস্ক্ৰাইব, লাইক, কমেণ্ট কৰিবলৈ নাপাহৰিব।